নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনামা এখনি হেঙুলীয়া চিঠি। উতনুৱা ফাগুন চাকক এইবেলি তোমাৰ হাতত গুচি দিম। উতনুৱা ফাগুন চাকক এইবেলি তোমাৰ হাতত গুচি দিম। ৰঙা মদাৰৰ জুয়ে যেন পোহৰাব আমাৰ পৃথিৱী। এক হেঙুলীয়া পোহৰে আবিৰ বৰষিব আমাৰ জীৱনত। তুমি যেতিয়া জুমি জুমি নঙলাৰে চোৱা, কিয় জানো উন্মনা ফাগুনী বতাহজাকৰ কোচত গুচি দিওঁ যেন লাগে এখনি হেঙুলীয়া চিঠি তোমাৰ নামত। ডাকুৱালজন আহিছিল আজিও, ৰৈ আছিল তোমাৰ বাবে। তুমি বিহীন ফাগুন জাকত অকলশৰীয়া ডাকুৱালজনে মোৰ চিঠিখন লৈ উভতিছিলহে মাথো। পৰো নপৰকৈ সৰি পৰা সৌ মদাৰ ফুলৰ ফুলপাহ দেখিছানে তুমি? সেয়া যেন তোমাৰ আৰু মোৰ প্ৰেমৰেই পুনৰাবৃত্তি। আচ্ছা, মোৰ হিয়ালৈ তুমি চাবানে জুমি? হচিনাকি লগা সুবাসটিত দিবানে মিলাই তোমাৰ হেঙুলীয়া পৰশকণ? উতনুৱা ফাগুন জাকক সেইবুলি তোমাৰ হাতত গুচি দিম। ৰঙা মদাৰৰ জুয়ে যেন পোহৰাব আমাৰ পৃথিৱী।